মিটিং ইতিমধ্যে হৈ গ'ল। এই আলোচনাত আমাৰ যেনিবা মানে আমি বিজেপিৰ লগত আৰু বিপিএফৰ লগত একেলগে যিহেতু আমি চৰকাৰ বনাই আছে দুটা পাৰ্টীয়ে, তো দুটা পাৰ্টীয়ে আমি কেনেকৈ একেলগে কাম কৰিব পাৰিম ইয়াৰ মেকানিজমটো আমি বহুত আলোচনা কৰিছোঁ, বহুত ডেডিকেটেড চৰকাৰৰ লগতো আমি আলোচনা কৰিছোঁ। তো যেন হওক আমি চেম ছাৰে কোৱাৰ নিচিনা আমি আমাৰ BTC অঞ্চলত যিটো লেণ্ড এডভাইজাৰী বৰ্ড থাকে প্ৰত্যেকটা ডিষ্ট্ৰিক্ট বা সাব ডিভিজনত ইয়াত বিজেপি দলৰ পৰা এজন এজনকৈ মেম্বাৰ অন্তৰ্ভুক্ত আমি কৰিম। আৰু ঠিক তেনেকুৱা ST বৰ্ড আমাৰ BTC লেভেলৰ সাব ডিভিজন ৱাইজ বা ডিষ্ট্ৰিক্ট ৱাইজত ST বৰ্ড থাকে, ইয়াতো বিজেপি দলৰ পৰা এজন এজনকৈ মেম্বাৰ আমি অন্তৰ্ভুক্ত কৰিম। সেইটো বিষয়লৈ আমি আলোচনা কৰিছোঁ। আৰু 5খন জিলা কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি এই 5খন জিলাৰ পৰা এজন এজন মানে CSP মেম্বাৰ এনেকুৱা CSP মেম্বাৰ এজন এজনকৈ লোৱা হ'ব। ST বৰ্ডত এজন এজনকৈ মেম্বাৰ লোৱা হ'ব আৰু লেণ্ড এডভাইজাৰী বৰ্ড ইয়াতো এজন এজনকৈ বিজেপি দলৰ পৰা মেম্বাৰ লোৱা হ'ব। সেইখিনি কথা আমি আলোচনা কৰিছোঁ। আৰু একটাটো হ'ল হাজলগাঁও BTC সমষ্টি আৰু ৰৌতা BTC সমষ্টি, ইয়াতে আমাৰ দুইজনৰ এজনটো MLA এজনটো মন্ত্ৰী হৈ গ'ল। তো ইহঁতৰ এই সমষ্টিত আমাৰ এতিয়া কি হ'ল এইটো বাই ইলেকশ্যন হ'ব, হাজলগাঁৱত হ'ব আৰু ৰৌতাত হ'ব বাই ইলেকশ্যন দুটা সমষ্টিত, বাকীত নহ'ব। বাকীতে এছএটিছ থাকিব এইখিনি কথা। আৰু কেণ্ডিডেটটো এতিয়া দলে চিন্তা কৰিব, BPF পৰাই হ'ব, যিহেতু BPF আছিল এইটো BPF পৰাই হ'ব এইখিনি কথা। আৰু আমি আলোচনা কৰিছোঁ যিহেতু 1 অক্টোবৰটো 1 year কমপ্লিশ্যন হ'ব, তো সেইটো আমি কেনেকৈ অবজাৰ্ভ কৰিম ইয়াৰ বিষয়লৈও আলোচনা কৰিছে। আমি ডিষ্ট্ৰিক্ট পৰ্যায়ত আলোচনা অবজাৰ্ভ কৰিব, লগতে BTC হেডকোৱাৰ্টাৰ হিচাপে কোকৰাঝাৰত চেণ্ট্ৰেলি অবজাৰ্ভ কৰা হ'ব। 5 অক্টোবৰটো 1 year কমপ্লিশ্যন হ'ব। তো এই আলোচনাত মেইনলি আমাৰ যেনিবা মানে আমি বিজেপিৰ লগত আৰু বিপিএফৰ লগত একেলগে যিহেতু আমি চৰকাৰ বনাই আছে দুটা পাৰ্টীয়ে, তো দুটা পাৰ্টীয়ে আমি কেনেকৈ একেলগে কাম কৰিব পাৰিম ইয়াৰ মেকানিজমটো আমি বহুত আলোচনা কৰিছোঁ, বহুত ডেডিকেটেড চৰকাৰৰ লগতো আমি আলোচনা কৰিছোঁ। তো যেন হওক আমি চেম ছাৰে কোৱাৰ নিচিনা আমি আমাৰ BTC অঞ্চলত যিটো লেণ্ড এডভাইজাৰী বৰ্ড থাকে প্ৰত্যেকটা ডিষ্ট্ৰিক্ট বা সাব ডিভিজনত ইয়াত বিজেপি দলৰ পৰা এজন এজনকৈ মেম্বাৰ অন্তৰ্ভুক্ত আমি কৰিম। আৰু ঠিক তেনেকুৱা ST বৰ্ড আমাৰ BTC লেভেলৰ সাব ডিভিজন ৱাইজ বা ডিষ্ট্ৰিক্ট ৱাইজত ST বৰ্ড থাকে, ইয়াতেও বিজেপি দলৰ পৰা এজন এজনকৈ মেম্বাৰ আমি অন্তৰ্ভুক্ত কৰিম। সেইটো বিষয়লৈ আমি আলোচনা কৰিছোঁ। আৰু 5খন জিলা কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি এই 5খন জিলাৰ পৰা এজন এজন মানে CSP মেম্বাৰ এনেকুৱা CSP মেম্বাৰ এজন এজনকৈ লোৱা হ'ব। ST বৰ্ডত এজন এজনকৈ মেম্বাৰ লোৱা হ'ব আৰু লেণ্ড এডভাইজাৰী বৰ্ড ইয়াতেও এজন এজনকৈ বিজেপি দলৰ পৰা মেম্বাৰ লোৱা হ'ব। সেইখিনি কথা আমি আলোচনা কৰিছোঁ। আৰু একটাটো হ'ল হাজলগাঁও BTC সমষ্টি আৰু ৰৌতা BTC সমষ্টি, ইয়াতে আমাৰ দুইজনৰ এজনটো MLA এজনটো মন্ত্ৰী হৈ গ'ল। তো ইহঁতৰ এই সমষ্টিত আমাৰ এতিয়া কি হ'ল এইটো বাই ইলেকশ্যন হ'ব, হাজলগাঁৱত হ'ব আৰু ৰৌতাত হ'ব বাই ইলেকশ্যন দুটা সমষ্টিত, বাকীত নহ'ব। বাকীতে এছএটিছ থাকিব এইখিনি কথা। আৰু কেণ্ডিডেটটো এতিয়া দলে চিন্তা কৰিব, BPF পৰাই হ'ব, যিহেতু BPF আছিল এইটো BPF পৰাই হ'ব এইখিনি কথা। আৰু আমি আলোচনা কৰিছোঁ যিহেতু 1 অক্টোবৰটো 1 year কমপ্লিশ্যন হ'ব,
তো সেইটো আমি কেনেকৈ অবজাৰ্ভ কৰোঁ ইয়াৰ বিষয় লৈও আলোচনা কৰিছে আমি ডিষ্ট্ৰিক্ট পৰ্যায়ত আলোচনা অবজাৰ্ভ কৰিব লগতে BTC হেডকোৱাৰ্টাৰ হিচাপে কোকৰাঝাৰত চেণ্ট্ৰেলি অবজাৰ্ভ কৰা হ'ব 5 অক্টোবৰটো 1 year কমপ্লিট হ'ব